হাই হেল্ল' আজি হৈছে মোৰ জন্মদিন। আজি 30 এপ্ৰিল 2025। এই দিনটোতে মই পৃথিৱীলৈ আহিছিলোঁ। এয়া মা আৰু দেউতাই অকণমান গুণাগুণ কীৰ্তন কৰি আছে, ময়ো কৰিলোঁ বাৰু। তাৰপিছত এয়া মই, মা, দেউতাও আহিছে। আমি সত্ৰলৈ বুলি গ'লোঁ সেৱা কৰিবলৈ। আপোনালোকেও মোক আশীৰ্বাদ কৰিব যাতে এই বছৰটো ভালে ভালে পাৰ হয়। আৰু ৰাতিপুৱাৰ পৰিৱেশ কি যে ধুনীয়া, ক'বই নালাগে, নহয় জানো? আজি আচলতে মই কিছুমান নতুন নতুন কাম কৰিবলৈ চেষ্টা কৰিলোঁ। তাৰপিছত ভালেই গ'ল ৰাতিপুৱাটো। এয়া বৰদলৈত সেৱা কৰিলোঁ সত্ৰত। তুমি মোক উইছে কৰা নাই। ৰাতিপুৱা মই এনেদৰে সেৱা কৰিবলৈ আহি বৰ ভাল পাওঁ। কলেজলৈ যাবলৈ হৈছিলে, তথাপিও আহিলোঁ। এয়া আমাৰ ভকতবৃন্দক মই সেৱা জনালোঁ, লগতে সত্ৰতো সেৱা কৰিলোঁ। আৰু এতিয়া যাবলৈ ওলাইছোঁ, কাৰণ বেছি সময় দেৰি কৰিব নোৱাৰোঁ। 9টা বাজিছে অলৰেডি। চৰাইৰ মাতটো শুনিলেনে? এয়া পিতাশ্ৰী কিবা কৈ আছিলে মোক। ভিডিঅ'ত নুঠাওঁৱেই বেছি মই। তাৰপিছত ঘৰলৈ আহি এয়া ৰাতিপুৱা চাহকাপ খাইছোঁ, একো খোৱা নাছিলোঁ। তাৰপিছত কলেজলৈ যাবলৈ ওলালোঁ। খুব লৰালৰি হৈছিলে, সেইটো কাৰণে ভালদৰে ভিডিঅ' কৰা নহ'ল। আৰু এয়া কলেজত অকণমান সময় ৰেষ্ট পাওঁতে এনেদৰে ভিডিঅ' কৰিছোঁ। আজি মানে মোৰ কি ক'ম আৰু, ইমানেই বেছি বাৰ্থডে উইছ আহিছে, মই ৰিপ্লাই কৰি আচলতে তাত পোৱা নাই। কোনোবাক যদি ৰিপ্লাই কৰিবলৈ থাকিও গৈছে প্লিজ বেয়া নাপাব। ইয়াতে সকলোকে ধন্যবাদ জনাই দিছোঁ। বাকী নেক্সট পাৰ্টত দিম।